ভণ্টি কাইলৈ যাবগৈ সেইকাৰণে ৰাতি ভেজ পোলাও আৰু লগতে পনীৰ বনাম বুলি ভাবিছোঁ। ব'লক তেতিয়াহ'লে কি বনাওঁ কেনেকৈ বনাওঁ ব'লক দেখাম আজি। হেল্ল' নমস্কাৰ, মই আপোনালোকৰ গুঞ্জন। ৱেলকাম বেক টু মাই নিউ ব্লগ। কাইলৈ মানে ভণ্টি যাবগৈ সেইকাৰণে তাইক আজি কিবা এটা স্পেচিয়েল বনাই খুৱাব লাগে। মই বোলো ঠিকে আছে, কিন্তু তুমি সহায় কৰিব লাগিব। ভণ্টিয়ে ক'লে হ'ব দিয়া দাদা সহায় কৰি দিম। মই বোলো তুমিয়ে প্ৰথমতে বনোৱাবলৈ আৰম্ভ কৰাচোন, মই মানে কেমেৰা দি অকণ ভিডিঅ'টো দেখাই লওঁ। প্ৰথমতে প্ৰেছাৰ কুকাৰটোত অকণমান তেল চেল দি লৈ নানা ধৰণৰ মা মছলা ভাজি লৈ তাতে বিন আৰু লগতে অলপ গাজৰ দি দিয়া হৈছে। যদি পোলাও খাম বুলি ভাবিছে কিন্তু এই চেনি অকণমান দিব নাপাহৰিব কিন্তু দেই, চেনিটো মেণ্ডেটৰী বস্তু। ইমানখিনি কৰি হোৱাৰ লগে লগে জিৰা ৰাইচ যিখিনি তিয়াই থোৱা আছিলে সেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ অলপ পানী দি লৈ চিটি অহাৰলৈকে মাত্ৰ ৰখিব লাগিব আপুনি। মই বোলো এইফালে কৰো মানে ভণ্টি তুমি বিলাহীকেইটা কাটাচোন। ভণ্টিয়ে বিলাহীকেইটা ধুনীয়া কাটি দিলে। এইফালে বুটো তিয়াই থৈছো, মানে পনীৰ বুট আৰু বিলাহী ধুনীয়াকৈ মিক্স কৰি এটা বনাম আৰু। এইফালে আকৌ প্ৰেছাৰ কুকাৰ চিটি মাৰিলে মানে আনফালে পনীৰখিনি প্ৰথমতে ভণ্টিয়ে ধুনীয়াকৈ অলপ মানে নানা ধৰণৰ মা মছলা আৰু হালধি নিমখ চিমখ দিলে। চিম্পুলকৈ দৈ দিয়া নাই কিন্তু দেই, মানে চিম্পুলকৈ তেলত অকণ ভাজি ল'ম। পনীৰখিনি প্ৰথমতে ভণ্টিয়ে ভাজিব লৈছিলে, কিন্তু মই ক'লো নালাগে দিয়া মই ভাজি দিম, কাইলৈতো তুমি যাবাগৈ। পিছে মোৰ নিচিনাকৈ এনেকৈ পনীৰ ভজাৰ পাছত কোনে কোনে খাই ভাল পায় ক'বচোন, মোৰতো একদম ফেভাৰিট বস্তু। আৰু এইটো ছিজনত যিহেতু ধনিয়া এভেইলেবল সেইকাৰণে ধনিয়া আৰু পিঁয়াজে ধুনীয়াকৈ মিক্সাৰ কৰি দিয়া পিছত আমাৰ পোলাও আজি ৰেডি। যিহেতু এইফালে পোলাও বনাই হৈ গ'ল তেতিয়াহ'লে ব'লক এতিয়া পনীৰ বনাওঁ। যিখিনি তেল বাচি গৈছিলে তাতে পিঁয়াজ এটা দিলে ধুনীয়াকৈ, তাতে বিলাহীৰ পেষ্টখিনি দি দিছোঁ, লগতে যে বুট যে তিয়াই দিছিলোঁ বুটকেইটাও দিলে ধুনীয়াকৈ। পনীৰ দিয়াৰ পাছত অকণমান টাইমৰ পাছতে আমাৰ আজি খানা ৰেডি। খানা কিন্তু একদম ফাৰ্ষ্ট ক্লাছ হ'লে, আপোনালোকেও এনে বনাই খাবচোন। আজিলৈ বাই।